root korok, root korok. বিজেপি সরকার go back. Go back, go back. বিজেপি সরকার go back. Go back, go back. মূল্য বৃদ্ধি রোধ করো। Root korok, root korok. মূল্য বৃদ্ধি রোধ করো। Root korok, root korok. মূল্য বৃদ্ধি রোধ করো। বিজেপি সরকার go back. Go back, go back. বিজেপি সরকার go back. Go back, go back. As long live. Long live, long live. Long live. Long live, long live. আদিয়ালম জিলা সরকার জিন্দাবাদ। Zindabad, zindabad. আদিয়ালম জিলা সরকার জিন্দাবাদ। Zindabad, zindabad. As long live. Long live, long live. পদকম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি প্ৰতিখন জিলা আজি মূল্যবৃদ্ধি ৰোধৰ বাবে আজি এই কাৰ্যসূচী লোৱা হৈছে। তাৰ লগে লগে আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে ৰাইজে তেওঁলোকক বেচাৰি তেওঁলোকক চৰকাৰ গঠন কৰিব দিয়া হৈছে। গতিকে এতিয়া চৰকাৰ গঠন কৰাৰ পিছত যে লগে লগে 3 দিন 4 দিন পূৰ্বে তেওঁলোকে পেট্ৰল দাম যি ধৰণে তেওঁলোকে দাম বঢ়াই গৈছে, এতিয়া তাৰ মূল্যত এতিয়া জনসাধাৰণ ৰাইজে তেওঁলোকক ভুক্তভোগী হৈছে। গতিকে এই চৰকাৰখনে যে অকল তেওঁলোকে কৈ আছে যে আমি ৰাইজৰ পক্ষত আছোঁ, আমি ৰাইজৰ সৈতে আমি কাম কৰিম, ৰাইজৰ উন্নয়নত কাম কৰিম বুলি কৈ আছে। কিন্তু আজি তাৰিখত আমি দেখা পাইছোঁ যে কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ ৰাজ্য চৰকাৰ তেওঁলোকে দুটা ইঞ্জিন চৰকাৰ বুলি কৈ থাকে। কিন্তু দুটা ইঞ্জিন চৰকাৰ থকাৰ পিছত যে আজি দামকেইটা বস্তুকেইটা দাম বাঢ়ি গৈছে কিহৰ কাৰণে, এই প্ৰশ্ন তেওঁলোকে উত্তৰ দিব লাগে। জনসাধাৰণক তেওঁলোকে এই প্ৰশ্নৰ উত্তৰ দিব লাগে। আৰু আজি যে ৰাজপথত যে আজি বিভিন্ন সদস্য ছাত্ৰ সন্থা কৰ্মীসকলে আজি ৰাস্তাত ওলাই আহিব লগা হৈছে। কাৰণ এটা হ'ল যে এই চৰকাৰখন তেওঁলোকে অকল ধনী মানুহৰ কাৰণে তেওঁলোকে এই চৰকাৰখন বনিছে বুলি আজি প্ৰমাণিত হৈছে। দুখীয়াৰ কাৰণে এই চৰকাৰখন নহয়। যদি দুখীয়া মানুহ বা দুখীয়া ৰাইজক যদি তেওঁলোকে মৰম কৰে বা তেওঁলোকে চিন্তা কৰিলেহে তেন্তে এই মূল্যবৃদ্ধি বস্তু দামখিনি তেওঁলোকে বঢ়াব নাছিলে। গতিকে আজি এই অনুষ্ঠান যোগেদি আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যাতে অনাগত দিনত তেওঁলোকে এই মূল্যটো তেওঁলোকে কম কৰিব লাগিব, অৰ্থাৎ এই জংগী আন্দোলন হ'ব, লগত অতি শীঘ্ৰে যাতে তেওঁলোকে এই সিদ্ধান্তটো লৈ মূল্য যিমান বৃদ্ধি হৈছে তেওঁলোকে হ্ৰাস কৰিব লাগিব। মই সীমা বুলি তেনেকৈ নহয়, আমাৰ দাবীটো হ'ল যে যিকেইটা দামবোৰ তেওঁলোকে দিনে দিনে বঢ়াই গৈ আছে, জনসাধাৰণ আজি তাৰিখত তেওঁলোকৰ হাতত পইচা নাই। যি হিতাধিকাৰী তেওঁলোকে দি তেওঁলোকৰ এতিয়া বৰ্তমান তেওঁলোকৰ ৰাজখোটত পইচা নাই। তেওঁলোকে ঋণ লৈ এই চৰকাৰখন গঠন কৰাৰ পিছত তেওঁলোকে ঋণ লৈছে ৰিজাৰ্ভ বেংকৰ পৰা। গতিকে এই চৰকাৰখন আৰু প্ৰমাণিত কি কৰিব আছে, ইয়াতে সংস্থাপন দিব পৰা নাই আৰু সাধাৰণ ৰাইজক তেওঁলোকে কাম দিব পৰা নাই। কাৰণটো হ'ল যে তেওঁলোকৰ অকল কথাটো হ'ল হিন্দু মুছলমান কৰি তেওঁলোকৰ এই চৰকাৰখন গঠন কৰিব লাগে আৰু যিখিনি দুখীয়া শ্ৰেণীৰ ৰাইজ আছে তেওঁলোকৰ ভুক্তভোগী হিচাপে তেওঁলোকে এই ব্যৱহাৰ কৰি আছে। গতিকে আমাৰ আছুৰ পৰা এটাই দাবী যে তেওঁলোকে এই মূল্য বৃদ্ধিটো ৰোধ কৰিব লাগিব, অৰ্থাৎ আমি জংগী আন্দোলনতে ৰাজপথত নামিব লগা সময় আহি পৰিব।